নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু এইফালে দেখিছে তামোল পুলি লগাই থকা হৈছে। এইখন আগৰ পুৰণা বাৰী হয়, হ'লেও মানে ইয়াত এটা লাইন এৰি এটা লাইনত লগাই দিয়া আছে। এইফালে দেখিছে, আৰু ইয়াত 115টা পুলি ৰোৱা হৈছে। 115টা পুলি কাৰণে গাঁত খন্দা হৈছিলে আজি 15-20 দিনৰ আগত, আৰু এতিয়া লগাই দিয়া আছে। এইটো লাইনত লগোৱা আছে আৰু এইটো লাইনত লগোৱা নাই, আৰু সিটো লাইনত লগাবৰ কাৰণে গাঁত মৰা আছে। এইটো লাইনত লগাবৰ কাৰণে, কাৰণ ইয়াত আগৰ পৰা মানে তামোল আছে, সেইটো কাৰণে বেছি এইটো লাইনতো দিয়া হৈছে। এইটো লাইনটো দিয়া হ'লে মানে বেছি ডাঠ হৈ যাব, সেইটো কাৰণে বেছি লগোৱা নাই, বেছি ঘন কৰি দিয়া নাই। আৰু এইফালে দেখিছে, এই গাঁতবিলাক আগৰ পৰা মাৰি থ'লে ভাল। ইয়াত মানে সাৰ পানী সোমাই থাকে, সেইটো কাৰণে 15-20 দিনৰ বা এমাহমানৰ আগৰ পৰা যদি গাঁতবিলাক মাৰি থয়, তেতিয়াহ'লে মানে পুলিটো ৰুলে ফটককৈ সজাল ধৰিব পাৰে। আৰু পাৰিলেতো ইয়াত মানে গোবৰ কিবাকিবি দিব লাগে, কাৰণ গোবৰটো দিয়া নাই। তামোলৰ কাৰণে ইমান প্ৰয়োজন নাই, তামোলটো এনেও কটীয়া লাগিলে মানে চাপকতে লাগিলেহে ভাল হয়। যদিহে বেছি সাৰ দি কৰা হয়, তেতিয়াহ'লে গছটো বেছি সাৰ পাই কিনি ওপৰলৈ যায়গৈ, তেতিয়া মানে বহুত ওপৰত তামোল লাগে। সেইটো কাৰণে বেছি সাৰ দিব প্ৰয়োজন নাই। এনেই ওপৰত অলপ গোবৰ, কেঁচা গোবৰ মাৰিব লাগে। কেঁচা গোবৰ মাৰিলে মানে কি হয়, অলপ সোনকালে সজাল ধৰিব পাৰে। আৰু এইফালে দেখিছে গছ পুলিবিলাক, এইবিলাক বহুত বুঢ়া পুলি হয়। ইয়াত মানে য'ত পচাবৰ কাৰণে এনেই পেলাই থোৱা আছিলে, তাতে পূৰা পুলিবিলাক বুঢ়া হৈ গ'ল। 4 বছৰ কমচে কম হৈ গ'ল পুলিবিলাক। কিছুমান উধান উঠিছে, কিছুমান নাই উঠা, এনেকুৱা ধৰণৰ। এইবিলাক দেখিছে উধান উঠিছে। আৰু এতিয়া কাইলৈতো 5 জুন, কাইলৈ মানে আজি 4 তাৰিখ, কাইলৈ 5 তাৰিখ, 5 জুন কাইলৈ বিশ্ব পৰিৱেশ দিৱস। আৰু এইটো সময়ত গছপুলি, যিকোনো গছপুলি ৰুলে মানে বাচে। আৰু যদি আপোনালোকৰ লগাম বুলি ভাবিছে, তেতিয়াহ'লে গছপুলি বা তামোল পুলি, যিকোনো গছপুলি বা তামোল পুলি লগাব পাৰে। আৰু মই এইফালে লগাই থকা হৈছে, দেখিছে। মই এইখিনি ডাঙৰ পুলি হয়, এইখিনি ডাইৰেক্ট লগাই দিয়া আছে। আৰু মই 85টা সৰু পুলি মই পচালোঁ, মানে নাৰ্চাৰীত দিয়া হ'ল। আৰু এইবিলাক দেখিছে, এই ডাঙৰ পুলিবিলাক, এইবিলাক খুঁটি এটা এটা মাৰি মানে বান্ধি দিব লাগে। নহ'লে কি হয়, এতিয়া বৰষুণ বহুত ঘনৰে বৰষুণ দিছে, সেইটো কাৰণে ইয়াত মাটিটো ঢিলা হৈ কিনি পুলিটো হাউলি যোৱা চান্স থাকে। আৰু এইবিলাকতো বহুত ডাঙৰ ডাঙৰ পুলি হয়, এইবিলাক দেখিছে। পাৰিলে গুৰিবিলাক এনেকুৱাকৈ ওখ কৰি দিব নালাগে। এইটো ওখ কৰি দিলে কি হয়, বস্তুটো ইয়াত মানে শিপাটো ওপৰলৈ উঠি আহে। ইয়াত এটা দেখুৱাম, এইটো নিচিনা অলপ মানে গুৰিটো অলপ তলত থাকিব লাগে, তেনেকুৱা হ'লে মানে ভাল। তেতিয়া শিপাটো ওপৰলৈ উঠি নাহে। আৰু এইবিলাক দেখিছে, এইবিলাক এনেকুৱাকৈ ওপৰত লগোৱাৰ কাৰণে শিপাবিলাক ওপৰলৈ ওলাই আহি থাকে। যদিহে এনেকুৱা গুৰিটো যদি কমেও 4 ইঞ্চিমান যদি খাল থয়, এনেকুৱা ধৰণৰ, তেতিয়াহ'লে ইয়াত মানে সাৰ পানীবিলাক এনেকুৱাকৈ বৈ আহিব। আৰু পুলিটো মানে বাঢ়ি যাবৰ কাৰণে অলপ সুবিধা হয়। আৰু যদিহে মানে ইয়াৰ গুৰিটো যদি মাটিটো ওখ কৰি দিয়া হয়, তেতিয়াহ'লে মানে সাৰ পানীবিলাক গুৰিলৈ নাহি কিনি ছাইডলৈহে গুচি যায়। সেইটো কাৰণে ইয়াত কেতিয়াও ওখ কৰি দিব নালাগে। আৰু এই খাল কৰি দিলে এটা ভাল, সেইটো শিপাটো ওপৰলৈ উঠি নাহে। যদিও শিপাটো উঠি আহে, তেতিয়ালৈকে মানে ইয়াৰ খালটোতে থাকি যায়।
আৰু এই গুৰিত এই খাল কৰি দিয়া আৰু এটা মানে প্লাছ পইণ্ট আছে। কি হয় মানে এই ইয়াত মানে গুৰিত একো পোক পৰুৱা জমা হ'ব নোৱাৰে ফটককৈ, কাৰণ কেলৈ বৰষুণ দিলে পানীখিনি চব চাৰিওফালৰ পৰা আহি কিনি ইয়াতে জমা হৈ যায়। সেইটো কাৰণে এই গুৰিত মানে খাল কৰি থ'লে সেইটো এটা তাৰ কাৰণে প্লাছ পইণ্ট হয়। আৰু পুলিবিলাক অলপ চিধা কৰি কিনি লগাব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ফেচবুকত চাই আছে যদি পেজটো ফ'ল' কৰি দিব, আৰু ইউটিউবত চাই আছে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।